হেল্ল' ষ্টুডেণ্টছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। যোৱা ক্লাছত আমি শিকিছিলোঁ যে গোলাকাৰ দাপনৰ বিবৰ্ধন কেনেদৰে হয় বা গোলাকাৰ দাপনেৰে কেনেদৰে লক্ষ্যবস্তু এটা প্ৰতিবিম্ব এটা কিমান গুণ ডাঙৰ কৰে সেইটো। আজি আমি শিকিম পোহৰৰ প্ৰতিসৰণৰ বিষয়ে। পোহৰৰ প্ৰতিসৰণ মানে হ'ল যদি পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয়, অৰ্থাৎ বেঁকা হয় যেন লাগে, এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বোলে। অৰ্থাৎ চিত্ৰত এইটো হৈছে এটা কাঁচৰ টুকুৰা। এই কাঁচৰ টুকুৰাটোত পোহৰ সোমাইছে, বায়ু মাধ্যমৰ পৰা পোহৰ সোমাইছে। এইডাল হ'ল অবিলম্ব আৰু এইটো হৈছে আপৰিত কোণ। এইটো প্ৰতিসৰিত কোণ। বায়ু মাধ্যমৰ পৰা পোহৰ আহি কাঁচ মাধ্যমত সোমাইছে আৰু এই পোহৰটো যাব লাগিছিল এনেকৈ, কিন্তু যিহেতু মাধ্যম দুটা এই সন্ধিস্থলত মাধ্যম দুটা পৰিৱৰ্তন হ'ল, গতিকে এই পোহৰ ৰশ্মি অবিলম্বৰ ফালে বেঁকা হয়, অৰ্থাৎ এনেদৰে গৈছে, কাষৰ ফালে গুচি আহিছে। যেতিয়া ই ওলাই যাব, এই কাঁচৰ পৰা বায়ু মাধ্যম পাব, অৰ্থাৎ ঘন মাধ্যমৰ পৰা এটা পাতল মাধ্যমত সোমাব, তেতিয়া কি হ'ব, এই ৰশ্মিডাল অবিলম্বৰ পৰা আঁতৰি যাব। সকলোৱে বুজি পালে? এই পৰিঘটনাটোকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। এতিয়া আমি চাম প্ৰতিসৰণৰ সূত্ৰসমূহ। প্ৰতিসৰণৰ সূত্ৰৰ প্ৰথমটো সূত্ৰ হ'ল আপৰিত ৰশ্মি, তাৰপিছত প্ৰতিসৰিত ৰশ্মি, আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে। অৰ্থাৎ কাঁচৰ টুকুৰা, এইটো হ'ল আপৰিত ৰশ্মি, তাৰপিছত এইডাল হ'ল অবিলম্ব আৰু এইডাল হ'ল প্ৰতিসৰিত ৰশ্মি। অৰ্থাৎ আপৰিত ৰশ্মি, প্ৰতিসৰিত, অৰ্থাৎ এইডাল আপৰিত ৰশ্মি, তাৰপিছত প্ৰতিসৰিত ৰশ্মি আৰু এই মাধ্যম দুটা, অৰ্থাৎ এই বায়ু মাধ্যম এটা, এইটো হ'ব কাঁচ মাধ্যম। এই মাধ্যম দুটাৰ সংযোগ কৰিছে এই দুটাই। এই মাধ্যম দুটাৰ সন্ধিতল আপতন বিন্দু, অৰ্থাৎ এই আপতন বিন্দুত তাৰমানে অবিলম্ব সদায় এখন সমতলত থাকে, একেখন সমতলত থাকে। সকলোৱে বুজি পালে? তাৰপিছত চাম আমি দ্বিতীয় সূত্ৰটো, প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। অৰ্থাৎ এইটো হ'ল আমাৰ আপতন কোণ, এইটো হ'ল আমাৰ প্ৰতিসৰণ কোণ। অৰ্থাৎ আপতন কোণৰ চাইন অনুপাত, অৰ্থাৎ চাইন আই সমান চাইন আৰ, অৰ্থাৎ আপতন কোণৰ চাইন আই
আৰু প্ৰতিসৰণ কোণ চাইনাৰ সদায় সমান। আমি চাইন কছ আমি গণিতৰ ত্ৰিকোণমিতি অধ্যায়ত শিকিব পাম। এতিয়া আমি এইটো এইফালে আনিলে চাইন আই ডিভাইডেড বাই চাইন আৰ এটা ধ্ৰুৱক। সেইটো হ'ল আমাৰ পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ এই দুটা। আৰু এই ধ্ৰুৱক মানটোক আমি শিকিম প্ৰতিসৰণাংক। প্ৰতিসৰণাংক মানে কি? প্ৰতিসৰণাংক এই ধ্ৰুৱক মানটোক অৰ্থাৎ আপতন কোণ চাইন আৰু প্ৰতিসৰণ কোণ চাইনৰ অনুপাতৰ যোনটো ধ্ৰুৱক, এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে। আৰু ইয়াক এন আখৰেৰে বুজোৱা হয়। এন আখৰ বুজি পালোঁ। আমি যে শিকিলোঁ যে পোহৰৰ প্ৰতিসৰণ মানে কি? যে পোহৰ ৰশ্মি কোনো এটা মাধ্যমৰ পৰা আহি বা পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত সোমালে বা ঘন মাধ্যমৰ পৰা এটা আহি পাতল মাধ্যমত সোমালে কি হয়? পোহৰ ৰশ্মিৰ গতিৰ দিশ আনটো মাধ্যমত বেঁকা হয়। এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বোলে। ইয়াত দেখিছোঁ যে বায়ু মাধ্যমৰ পৰা পোহৰ এটা আহি কাচ মাধ্যমত সোমাইছে। যেতিয়া কাচ মাধ্যম বায়ু মাধ্যমতকৈ যিহেতু ঘন, সেইবাবে এই পোহৰ আহি কিনে এই মাধ্যমত অবিলম্বৰ ফালে কাষ চাপিছে। আৰু যেতিয়া কাচ মাধ্যমৰ পৰা বায়ু মাধ্যমলৈ পুনৰ ওলাই গৈছে, অৰ্থাৎ ঘন মাধ্যমৰ পৰা পুনৰ পাতল মাধ্যমত সোমাইছে, তেতিয়া কি হ'ব? এই পোহৰ ৰশ্মি পুনৰ অবিলম্বৰ পৰা আঁতৰি গৈছে। এই পৰিঘটনটো হ'ল পোহৰৰ প্ৰতিসৰণ। তাৰপিছত আমি শিকিবলৈ পালোঁ যে প্ৰতিসৰণৰ সূত্ৰসমূহ কি কি? আপৰিত ৰশ্মি এইডাল হৈছে আপৰিত ৰশ্মি, তাৰপিছত প্ৰতিসৰিত ৰশ্মি এইডাল হৈছে প্ৰতিসৰিত ৰশ্মি, আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত, অৰ্থাৎ এই মাধ্যম দুটাৰ বায়ু মাধ্যম আৰু কাচ মাধ্যম দুটাৰ সন্ধিতলৰ আপতন বিন্দুত টনা অবিলম্ব সদায় একেখন সমতলত থাকে। তাৰপিছত আমি দ্বিতীয় সূত্ৰটো শিকিম যে প্ৰদত্ত মাধ্যম যুগল, অৰ্থাৎ এই দুটা মাধ্যম বায়ু মাধ্যম আৰু কাচ মাধ্যমৰ মাধ্যম যুগলত আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে যি পোহৰ আহিছে সেই পোহৰৰ বাবে আপতন কোণৰ চাইন, অৰ্থাৎ এই কোণৰ চাইনৰ অনুপাত আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত, অৰ্থাৎ এইটো আই আৰু আৰ সদায় এটা ধ্ৰুৱক মান। অৰ্থাৎ এইটো চাইন আই ডিভাইডেড বাই চাইন আৰ সমান, অৰ্থাৎ চাইন আই সমান চাইন আৰ। যেতিয়া আমি এই চাইন আৰটো এইফালে লৈ আহোঁ তেতিয়া ইয়াত এটা ধ্ৰুৱক মান পাম। অৰ্থাৎ এইটো হৈছে প্ৰতিসৰণৰ দ্বিতীয় সূত্ৰ। তাৰপিছত আমি শিকিম প্ৰতিসৰণাংক কি? এই ধ্ৰুৱক মানটো যে পালোঁ চাইন আই ডিভাইডেড বাই চাইন আৰ, এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে, অৰ্থাৎ বায়ু মাধ্যমৰ পৰা কাছত সোমাইছে, এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্ৰতিসৰণাংক বোলে। যদি সকলোৱে বুজি পালে, যদি কিবা ডাউট থাকে আপোনালোক সকলে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিম। ধন্যবাদ।